গাইজ, এতিয়া মই দাইহঁতৰ শাকনি বাৰীখনত সোমাইছোঁ। মই মানে তাত বহি আছিলোঁ ভিতৰত। তো আইতাই ক'লে যে এনেই বহি থকাতকৈ শাকনি বাৰীলৈ যা, আৰু তাতে বহুত ডাঙৰ ডাঙৰ মাটি কান্দুৰি আছে। সঁচাকৈ বহুত ডাঙৰ ডাঙৰ মাটি কান্দুৰি আছে। মই আপোনালোকক দেখাম হা পিনে কিন্তু এটা জোক ওলাব এতিয়া। গধূলি হ'ল, জোকটোতো ওলাবই, কিন্তু মই মাটি কান্দুৰি আজি খামেই। গধূলি হ'লেও মই ছিঙিম আৰু ঘৰলৈ লৈ যাম। আজি মাটি কান্দুৰি দাইল খাম ঘৰত। বহুত ডাঙৰ ডাঙৰ, আমাৰ ঘৰত ইমান ডাঙৰ ডাঙৰ মাটি কান্দুৰি নাই, কিন্তু ৰ'ব আপোনালোকক দেখাই দিওঁ আকৌ। এয়া চাওকচোন, ইমান ডাঙৰ। মই ইমানখিনি বুটলিলোঁ বহুত জলদিয়ে। এয়া হৈ যাব ইমানে আজিৰ কাৰণে, ইমানেই আৰু নুবুটলে। বহুত মানে জোক থাকিব ইয়াত, হ'লেও এৰি যাব মন নাযায় ডাঙৰ ডাঙৰ